নীলা আকাশ বগা ডাৱৰ এয়া নৈ বৈ গৈছে আৰু চাহ বাগিচা গুড মৰ্নিং গাইজ আৰু প্ৰথমতে চাই লওঁ আজি মই নিজে নেদেখাওঁ প্ৰথমতে চাই লওঁ এয়া হৈছে আমাৰ নামঘৰটো আৰু এতিয়া মই উঠিলোহে মাত্ৰ গতিকে মই কিমান মোৰ খালী বডিটো দেখাই থাকিম আৰু ইপিনে এইটো পৰিৱেশ তো এতিয়া মই যাম আৰু তো এইবিলাক মোৰ অস্ত্ৰ পাতিবিলাক ল'ব লাগিব এইটো এটা মোৰ মোবাইল চাৰ্জাৰ এইবিলাক ল'ব লাগিব এইবিলাক লৈ পেলাই মই তললৈ যাব লাগিব আৰু তাৰপিছত মই গা ধুব লাগিব আৰু তাৰপিছত আজি মই বঙাইগাঁৱলৈ আকৌ যাব লাগিব আৰু এইটো এচি নহয় দেই এইখন ফেনহে তো মই এইটো বন্ধ কৰি দিওঁ দেই তো এইটো এচি নহয় এইটো ফেনৰহে তো যি কি নহওক আমাৰ এচি নাই আমি ফেনতে আৰু ৰিম'টটো লৈছোঁ আৰু অলপ ফিলটো লৈছোঁ এচিৰ আৰু এইটো হৈছে মোৰ কম্পিউটাৰ অৱস্থাবিলাক বেয়া আৰু এইখন হৈছে মোৰ সৰু চাই মুনু ধুনু ফেন এইখন দেই তো বাকী পিছত দেখাম আজি অকণমান মোৰ ৰুমৰ ভিতৰটো দেখুৱালোঁ আৰু এইটো হৈছে মোৰ মানে ইণ্টাৰনেটৰ জিঅ' এয়াৰ ফাইবাৰ যিহেতুকে মোৰ আছে এইটো ডি-লিংকৰ এক্সট্ৰা ৰাউটাৰ হয় এক্সটেণ্ডেড কিন্তু এইটো কাম নাই মই এনেই বেকাৰ আনিছোঁ কোনোবাক লাগে যদি জনাব তো এইটো হৈছে পৰিৱেশ আৰু বাকী ৰুমটোতো এনেকুৱাই এইটো হৈছে মোৰ বিশেষ লাইট ঠিক আছে আৰু এই ৰুমটো মানে ৰং চং কৰা হোৱা নাই এইটো মানে এইবিলাক চব ৱেৰিং কৰা হোৱাই নাই আজি অকণমান ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ আৰু মোৰ মুখখন দেখাম ৰ'ব মই তাৰমানে উঠিছোঁহে মাত্ৰ আৰু এনেকুৱাকৈ মই ওলাই গ'লোঁ এইবিলাক হৈ আছে মানে এইবিলাক হোৱা নাই আৰু হ'বহে আৰু ইয়াতে এই দেখিছেনে ওপৰত ডাঙৰ বক্স এটা মানে ইয়াতে কিবা কিবি থ'ব লাগিব তো সেয়াই উঠিছোঁ আৰু এইখন হৈছে বিশেষ জোলনা ইয়াতে একদম পুৰা ধুনীয়াকৈ আপোনালোকে উঠিব পাৰিব আৰু ইপিনে ওপৰত চাংঘৰটো আছে চাংঘৰটো মই পিছত দেখাম আৰু এইখন স্কুটি মই বনাব লগা আছে এইখনক মই একদম পুৰা একদম হেৰি কৰি ল'ম মানে চেলফি কৰাৰ কাৰণে চেলফি পইণ্ট কৰাৰ কাৰণে এইখন আনিছোঁ এইখন চেলফি উঠাৰ কাৰণে এইখন অকণমান ডিজাইন কৰিব বাকী আছে তো এতিয়া মই তললৈ গুচি যাম ঠিক আছে আৰু আজি অকণমান ভিতৰৰ পৰিৱেশটো দেখুৱালে বঙাইগাঁৱলৈ যাম সদায় অকণমান বেলেগ দেখাব লাগে ঠিক আছে তো সদায় অকণ আৰু এইখন হৈছে বৰষা দেখিছে বৰষা এই গাড়ীখনৰ নাম হৈছে বৰষা গতিকে এতিয়া তললৈ গৈছোঁ সৰু তাত মোৰ এখন বাগিচা আছে সেইখন এখন বাগিচা সৰু চাই নতুনকৈ হৈ আছে বাগিচাখন ঠিক আছে তো এই বাগিচাখন সৰু মিনি বাগিচা বেছি ডাঙৰ বাগিচা নহয় এইখন বাগিচা এটা অলপ চলপ ফুল আছে আৰু এই ফুলবিলাক মানে মোক অমিতাভে দিছিলে অমিতাভ মানে মোৰ বন্ধু অমিতাভ সিয়ে দিছিলে বেছিভাগ ফুল সি তাৰ পৰাই মই আনিছোঁ ফ্ৰীতে আনিছোঁ আৰু কোনোবাই যদি মোক ফুল উপহাৰ দিয়ে মই বহুত বেছি ভাল পাম ফুল উপহাৰ দিলে মোৰ বহুত বেছি ভাল লাগে তো এতিয়া মই গা ধুবলৈ যাম গা ধুই ব্ৰেকফাষ্ট কৰি পেলাই যাম বঙাইগাঁৱলৈকে আৰু সেইখন হৈছে বিজনী টোল গেট এইখন হৈছে বিজনী টোল গেট দেখিছে সন্মুখত টোল গেটখন অকণমান দেখুৱাই দিলোঁ আপোনালোকক মোৰ টেনশ্যন নাই যিহেতু মই বাইক লৈ আহিছোঁ হৈ আছোঁ সুন্দৰ চাহ বাগিচা দেখিছে একদম পূৰা সেউজীয়া হৈ গৈছে বাৰিষা বতৰ যিহেতুকে পূৰা সেউজীয়া হৈ গৈছে পাতবিলাক খুব সুন্দৰ পৰিৱেশ আৰু আজি অকণ ভিতৰৰ ৰাস্তাৰে এটা আহিছোঁ ভাবিছোঁ যে আপোনালোকক অকণ এই চাহ বাগিচাবিলাক দেখুৱাই দিওঁ দেখিছেনে কিবা সুন্দৰ আৰু এওঁলোকে চাহপাত তুলি পেলাই আহি আছে যিহেতুকে এওঁলোকে বাগিচাত কাম কৰে এনেকুৱাকৈ আৰু দেখিছে কিমান সুন্দৰ এটা পৰিৱেশ অকণমান আগত গৈ ৰখি দিম ৰ'ব কিন্তু এয়া হৈছে এটা পৰিৱেশ আচলতে বঙাইগাঁও বুলি ক'লে মানে এটা সুন্দৰ সেউজীয়া একদম প্ৰাকৃতিক পৰিৱেশে আগৰ লগতে বঙাইগাঁৱত কেইবাখনো চাহ বাগিচা আছে এটা বৃহত্তৰ এৰিয়া চাহ বাগিচাৰে ভৰপূৰ হৈ আছে আৰু এয়া হৈছে আমাৰ বঙাইগাঁৱৰ চাহ বাগিচাৰ কিছু পৰিৱেশ একদম দেখিছে গতিকে আপোনালোকে আহিব পাৰে একদম
আহিব পাৰে ইয়াতে এই বিশেষ চাহ বাগিচাত চাৰিওফালে আছে চাহ বাগিচা মই আছোঁ বেলেগ এখন চাহ বাগিচাত আৰু চাপৰাকাটাৰ ওচৰৰ এনেকুৱাকৈ এখন চাহ বাগিচা আছে তাৰে ওচৰত আছোঁ মই আৰু এওঁলোকে আহিলে বাগানত কাম কৰি পেলাই এই দেখিছে একদম ডাঙৰ এটা এৰিয়া ডাঙৰ চাৰিওফালে একদম ডাঙৰ এটা বৃহত্তৰ এৰিয়া এই কোনোবা এজন থাকিলে ভাল মই অকলে আহিছোঁ গতিকে মই নিজেই এখন হাতেৰে চলাইছোঁ এখন হাতেৰে মোবাইলটো ধৰিছোঁ অকণমান দিগদাৰ হৈ আছে তথাপিও আপোনালোকৰ কাৰণে অকণমান ফুটেজ লৈছোঁ মই এওঁলোকে কাম কৰি আহিলে দেখিছে ৱাও এবাৰ চাই লওক এনেকুৱা সুন্দৰ পৰিৱেশত যদি আপোনালোকে আহে আপোনালোকৰ নিশ্চয় ভাল লাগিব চাৰিওফালে একদম সুন্দৰ এটা সেউজীয়া পৰিৱেশ এইবিলাক চাহ বাগিচা দেখিছে এটা বৃহৎ এৰিয়া সিপিনে দেখিছে এই চাহপাত যি পাতবিলাক আছিলে এনেকৈ লৈ গৈ আছে ইণ্ডাষ্ট্ৰিলৈকে ফেক্টৰীলৈকে আৰু মুঠতে ভাল লাগে আৰু গৰমৰ দিনত বিশেষকৈ এনেকুৱা এটা পৰিৱেশত থাকি খুবেই বেছি ভাল লাগে আৰু মই যিটো ৰুমত থাকোঁ বঙাইগাঁৱত সেই ৰুমটোৰ ওচৰতে বেছি দূৰ নহয় এই যে আগত এখন কাঠৰ দলং দেখিছে কাঠৰ দলংখন মই নামিব লাগিব এদিনাখন মোৰ কি হৈছিলে ভিডিঅ' কৰি থাকোঁতে মোবাইল এটা পৰি গৈছিলে এইখন বিশেষ কাঠৰ দলং আজি মই মনত পৰিছে গতিকে মই ভিডিঅ'টো ইয়াত বন্ধ কৰি অকণমান ৰখাই পেলাই ভিডিঅ' কৰি আছোঁ ৰ'ব তো সেয়ে আৰু হেলমেটটো নুখুলোঁ দিয়ক একদম সুন্দৰ এটা পৰিৱেশ মজা পৰিৱেশ আৰু এইখন এখন বিশেষ কাঠৰ দলং ইয়াতে কিছুমান ভিডিঅ' শ্বুট কৰিবৰ কাৰণে ভাল হয় আৰু বিশেষকৈ এনেকুৱা ঠাইবিলাক দেখিলে মোৰ ভিডিঅ' শ্বুটৰ কথা মনত পৰে গানৰ শ্বুটিং হওক কিবা শ্বৰ্ট ফিল্মৰ শ্বুটিং হওক বিশেষকৈ ক'বলৈ ভাল লগা এটা নৈ এটা বৈ গৈছে মই অকণমান আপোনালোকক বেকত দেখুৱাই আছোঁ আৰু দেখিছেনে সুন্দৰ এটা পৰিৱেশ বুলি ক'ব পাৰি এনেকুৱাকৈ নৈটো বৈ গৈছে তলেৰে নৈটো বৈ গৈছে আৰু ইপিনে দেখিছে এই বিশেষ পৰিৱেশটো চাহ বাগিচাৰে মানে চাৰি অঞ্চলটো গোটেই ঘেৰি ধৰিছে নীলা আকাশ বগা ডাৱৰ এয়া নৈ বৈ গৈছে আৰু চাহ বাগিচা কেনেকুৱা এটা সুন্দৰ পৰিৱেশ বঙাইগাঁৱৰ এয়া পৰিৱেশ প্ৰতিটো ঠাইতে এনেকুৱা পৰিৱেশবিলাক আছে আচলতে আমি এনেই আছিলোঁ বহুত দূৰ দূৰণিলৈকে যাওঁ আমাৰ নিজৰ অঞ্চলবিলাকে খুব সেউজীয়া সুন্দৰ যদিহে আমি তাৰ মাজত সেই সৌন্দৰ্যখিনি বিচাৰি উলিয়াব পাৰোঁ প্ৰত্যেকটো ঠাইতে প্ৰত্যেকখন ঠাইতে আছে আমি বহুতেই কি ভাবোঁ আমাৰ নিজৰ ঠাইখন বেয়া বুলি ভাবোঁ আৰু বহুত দূৰলৈ ফুৰিবলৈ যাওঁ টকা পইচা খৰচ হয় সময় নষ্ট হয় কিন্তু এনেকুৱা পৰিৱেশবিলাকত যদি আপোনালোকে আহে আপোনাৰ কিছু সময় নষ্ট কৰে আপোনাৰ নিশ্চয় ভাল লাগিব আৰু নিজে ভাবিব যে মই বঙাইগাঁওবাসী হিচাপে খুবেই বেছি ভাল লাগিছে তো এইপিনে এটা সুন্দৰ পৰিৱেশ দেখিছে তো আৰু কেতিয়াবা দেখুৱাই থাকিম এনেকুৱা ঠাইবিলাকত মই সদায় আহিয়ে থাকোঁ মোৰ ৰুমৰ ওচৰতে হয় আৰু কেতিয়াবা ভালকৈ দেখুৱাম সময় লৈ পেলাই আৰু এজন কোনোবা বিশেষ ফ্ৰেণ্ড থাকিলে ভাল ভিডিঅ' কৰিবৰ কাৰণে ভাল বা অকণমান ভাল লাগে আৰু এজন থাকিলে অকলে অকলে ইমান ভালো নালাগে আৰু এতিয়া যাওঁ মোৰ দেৰি হৈ আছে আৰু ফাইনেলি কিছু কাম কৰা হোৱাৰ পিছত মই আহিছোঁ মোৰ ৰুমত মানে এইটো মোৰ ৰুম নহয় এইটো মোৰ মালিকৰ ল'ৰা এইটো তো মোৰ ৰুমটো অকণমান পিছত আছে তো এইটো ইহঁতৰ ৰুমত সোমাই গৈছোঁ আৰু তো মই আজি চাবিবাট আনিব পাহৰি গৈছোঁ কি হ'ব মোৰ লগত অৱস্থা এয়া হৈছে কাপোৰ এইবিলাক কাপোৰ এনেকুৱাকৈ কাপোৰবিলাক লৈ যায় এইবিলাক কাপোৰবিলাক ঠিক ঠাক কৰে মানে ইয়াৰ কাপোৰৰ এটা ফেক্টৰী আছে ই মানে হ'লচেল দিয়ে তো ইয়াৰ নামটো বহুত বঙাইগাঁৱত জানে চবেই ইয়াৰ নাম এটা ছদ্ম নাম আছে টুপলি বুলি ক'লে চবেই জানে আৰু ইয়াক আৰু এটা এইটো বিশেষ লেণ্ডফোন মোৰ ৰুমত আছিলে আৰু আজি ৰুমৰ পৰাই লেণ্ডফোনটো মই লৈ যাম এইটো হৈছে বেয়া হৈছে কিন্তু আগৰ লেণ্ডফোন মানে গতিকে এইটো মোৰ ৰুমৰ পৰা লৈ গৈ মই ঘৰত ৰাখিম ঘৰৰ যিটো মোৰ কাৰেং ষ্টুডিঅ' আছে তাত ৰাখিব লাগিব এই ভাইটিৰ এতিয়া মাছ মাৰিব আহিছে না ঐ কিতে পালাইছা এয়া আমাৰ পৰিৱেশ এয়া হৈছে কাহিবাৰীৰ পৰিৱেশ দেই সুন্দৰ মজা পৰিৱেশ ৱাও আমাৰ ইণ্ডিপেণ্ডেন্সৰ যি আচলতে এটা পানী বটল ওলাইছে 10 টকাত 750 ml আমাৰ জিঅ'ৰ মুকেশ আম্বানীৰ তো তেনেকুৱাকৈ ঝৰ্ণা ওলাইছে এইটো 10 টকা কিন্তু এইটো 750 ml আছে তো এইটো মোৰ কাৰণে ভাল খবৰ এয়া হৈছে অংকুৰ কলিতা ভালে আছা অংকুৰ কলিতা তাতে গন্ধনৰ ধূপ পোৱা যায় গন্ধন থকা ধূপ লাইটো গ'ল অংকুৰে এটা যাদু দেখাব দেখাই অংকুৰ কেনেকুৱা লাল্লি আহি যায় আজিলৈকে প্ৰেম কৰি পোৱা নাই না কেইটাৰ লগত হা দুটা
হুম।